নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি গৈ আছোঁ কলেজলৈ। আৰু আজি হৈছে 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱস। আৰু আমাৰ কলেজত সৰু সুৰাকৈ আয়োজন কৰিছে, তাকে আপোনালোকক অলপ দেখাওঁ। আৰু এতিয়া কলেজ আহি পালোহি আৰু এয়া গেটখন। এতিয়া সোমাই চাওঁ ভিতৰলৈ। ব'লক আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া কলেজ আহি পালোহি, ৰুমৰ পালোহি। এয়া দেখিছে সকলোৱে নিজৰ নিজৰ কাম কৰি আছে আৰু ডেক'ৰেশ্যন চলাই আছে। বিলাক বেলুন চেলুন লগাই দিছে আৰু ধুনীয়াকৈ সজাই দিছে। আৰু আপোনালোকক যিমান পাৰোঁ ভিডিঅ'টো দেখাই থাকিম, তেনেহ'লে ভিডিঅ'টো একেলগে চাই থাকিব। হয় বৰষা, এইজনে আমাৰ ভৈৰৱী। এইফালে ফটো মৰাত ব্যস্ত চব। চাবলে আমাৰ ডেক'ৰেশ্যন কৰি হৈ গ'ল। তাৰপিছত আমি ইয়াত বহি আছোঁ। ছাৰ এতিয়া অহাই নাই, আহিব আৰু অলপ পিছতে। তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। কি কৰি আছে? আৰু গানটো বন্ধ হ'বচোন এতিয়া। আৰু এইবাৰে মানে আমাৰ হেৰি কৰে মানে আৰু এয়া দেখিছে আমাৰ শিক্ষাগুৰুসকল আহিলে। আৰু এতিয়া আমাৰ অনুষ্ঠানটো আৰম্ভ কৰা হ'ব আৰু তেনেহ'লে চাই থাকক। আৰু আজি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ এই জন্মতিথিত প্ৰতিজন শিক্ষাগুৰুলৈ আমাৰ ফালৰ পৰা মৰম আৰু শ্ৰদ্ধা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এয়া দেখিছে ছাৰে বক্তৃতা দি থকাৰ সময়তে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু ছাৰে বহুত ধুনীয়াকৈ ক'লে আমাক। আৰু এয়া হৈছে আমাৰ অসমীয়া বিভাগ। আৰু তেনেহ'লে চাই থাকক।